কোৱা হয় সাধাৰণতে যে প্ৰত্যেক ব্যক্তিৰ সফলতাৰ আঁৰত এগৰাকী ব্যক্তিৰ হাত বা এজন ব্যক্তিৰ হাত থাকে। তো আপোনাৰ সফলতাৰ আঁৰত থকা ব্যক্তিগৰাকীৰ বিষয়ে জানিব বিচাৰিম। সফলতাৰ আঁৰত এজন ব্যক্তিটো মানুহটো আচলতে বহুত ব্যক্তি আছে, কিন্তু তাৰ মাজত এজন সঁচাকৈ তেখেতেই হয়, এজন হৈছে মোৰ আই। আৰু এইকাৰণে মই আই বুলি কথাক মানে ভাবোঁ, কাৰণ মই যদি নিজকে মোৰ অতীতটো চাওঁ, অতীতটো চালে মই খুব দুৰ্বল আছে। মই পঢ়া শুনাতে কওঁ, মোৰ শাৰীৰিকভাৱে মোৰ লগৰ ল'ৰা যিমান স্পীডত দৌৰিছিল, মই সেইটো স্পীডত মই নোৱাৰিছিলোঁ। বা লগৰ ল'ৰা ছোৱালী যিমান স্পীডত পঢ়া শুনা সাহিত্য কৰিছিল, মই নোৱাৰিছিলোঁ। তো যিটো কেয়াৰ বা যত্ন, যিটো বস্তু মোক মাহঁতে আয়ে কেয়াৰ কৰে, মোৰ দেউতাই বহুত কষ্ট কৰিছে। যেনেকৈ মোক মৰমেৰে বুজাই মেলি প্ৰপাৰলি সময় দি আগবঢ়াই দিলে। আৰু সেই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে কালচাৰেল এক্টিভিটি চাগে বাচ্ছাক খুব লাগে। মই মিউজিক কৰাৰ কাৰণে চাগে মোক 4টা বজাত ৰাতিপুৱা জগাই দিয়া। তো সেই যে 4টা বজাত উঠাই থাকিছিল, সেই অভ্যাসটো মোৰ আজিও আছে। মানে এতিয়া আমি ক্লাছ 6 নহয় 1-2 পৰা মানে অভিভাৱকবোৰ মানে সচেতন নহয়, কিবা অধিক সচেতন হোৱা দেখা গৈছে। যে মানে আমি বিচাৰোঁ যে সাংস্কৃতিক জগতখনত আগুৱাই যাওক, চিত্ৰ ভাস্কৰ্যৰ জগতখনত আগুৱাই যাওক, কিন্তু মানে এনেকুৱা হৈছে যে এজন শিশুৰ মূৰতে তেওঁ আচলতে কি কৰিব বিচাৰিছে, তেওঁৰ মাজত কি প্ৰতিভা লুকাই আছে, এইটো বিচাৰ নকৰি আজিৰ অভিভাৱকসকলে এনেকুৱা হৈছে তেওঁক আৰ্টতো দিয়ে, ডেন্সতো দিয়ে, গানতো দিয়ে, দি মানে তেওঁৰ মূৰত অত্যাধিক বোজাৰ দিয়া যেন অনুভৱ হয়। প্ৰত্যেক নহ'লেও বেছিভাগ দেখা যায় সেই কথাটো। ইয়াত চাগে এটা আমাৰ যুগৰ সলনি বুলি কোৱা যায়, এনেকুৱা হ'ব পাৰে। কাৰণ মানুহৰ জাতিটো যদি বিশেষ বহলভাৱে চাওঁ, আগতে বিশেষকৈ অসমীয়া মানুহবিলাকো খুব ষ্টেবল আছিলে দেই, মানে ইমান দৌৰাদৌৰি নাই। এতিয়া ইমান দৌৰাদৌৰি হ'ল, আৰু আমাৰ চইচবিলাকো খুব দৌৰাদৌৰি, যেনেকৈ ৰিম'টটো পোৱাৰ লগে লগে চেনেল চেঞ্জ হৈ গৈছে। গতিকে প্ৰত্যেকটো কথাই আমাক ইমিডিয়েট লাগে, মানে ইমিডিয়েট লাগে। তো কিন্তু পৰিৱৰ্তনৰ ধামখুমীয়াত আমি যদি নিজকে পাহৰি যোৱা নাই, সেইবিলাকতো সদায় কথা পাতি থকা যায়, সঁচা কথা। এতিয়া ল'ৰাজনৰ ক্ষেত্ৰত হয় কি হয় তাৰমানে যে সেইটো বহুত কাৰণত হয়। অলপ খেলা ধূলাও লাগে, অলপ সাংস্কৃতিক জগতো লাগে, কিন্তু কিবা এটা জেগা লাগে যি ল'ৰাটোক আগবঢ়াই দিয়া যায় প্ৰপাৰলি, সি ভাল পোৱা কথাটো। আৰু সেইটো কৰিবলৈ এটা বস্তু চাগে হয় দেই, যে ল'ৰা তাক যেতিয়া আমি আগবঢ়াই দিওঁ, তেতিয়াহ'লে মই সেই ল'ৰাজনৰ মতে যাওঁ, মোৰ নিজৰ মতে যাওঁ। সেইটো পেৰেণ্টছে নিজৰ মতে পঠিয়াই দিয়ে যে তুমি এইটো কৰা, আকৌ এইটো তুমি দেখোন পাৰা নাই, আকৌ সেইটো কৰা। পাৰা নাইটো নহয়, আচলতে পাৰিবলৈও অলপ সময় লাগে, আৰু সেই সময়টো চাগে আমি কমকৈ দিওঁ। কিছু সময় দিব লাগে, আৰু আমি বুজি পাব, যিটো সৰু থাকে বুজি পাবলৈ আমি অলপ সময় ল'ব সময় লাগে। পৃথিৱীৰ তুলনা নহয় মিছা জীৱন, মিছা মোহে আৱৰি থকা জীৱন নহয়। টাৰ্ণিং পইণ্ট বুলি কওঁ, তেতিয়াহ'লে আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি আপুনি কোনটো ঘটনা ক'ব? মই নগাঁৱৰ পৰা গুৱাহাটীলৈ আহোঁতে চাগে এটা টাৰ্ণিং পইণ্ট। এইখিনিতে মানে মানুহৰ মুখত বা সাধাৰণ দৰ্শকৰ মুখত মাজে মাজে শুনা যায় যে অসমীয়া চলচ্চিত্ৰ নচলে। অসমীয়া চলচ্চিত্ৰ অস্কাৰলৈও নমিনেশ্যন পাইছে, বিভিন্ন মানে বহু চলচ্চিত্ৰসমূহত চেৰ পেলাই, যেনে ৰিমাবাৰ ছবিখনে গৈছে। তো মানে কিয় ভাবে মানে যে মানুহবোৰ, বা মই সুধিব বিচাৰিছোঁ যে অসমীয়া চলচ্চিত্ৰ নচলাৰ কাৰণ কি? অসমীয়া চলচ্চিত্ৰ নচলাৰ কাৰণটো হ'ল অসমীয়া চলচ্চিত্ৰ নচলে। এই কাৰণটো মানে বহুতবাৰ আচলতে বহুত মানে বহল সংক্ষেপতে কোৱাটো কঠিন হয়, বহুতেই টান তাৰমানে। আৰু সেইটো চাগে আমি সকলোৱে জানো কিয় নচলে বুলি কওঁ, কিন্তু কেইটামান কথা আছে। এটা হ'ল এটা মানে মোৰ ভাৱত আৰু প্ৰথম চিনেমাৰ মানদণ্ড, গুণগত মানদণ্ড, সেইটো উন্নত কৰিব লাগিব। ছেকেণ্ডলি গুণগত মানদণ্ড ভাল হ'লেও তাৰ মাজতো কিছুমান চিনেমা হলত নচলে, নচলা আৰু হলত নচলাৰ মাজতো মই মানে আচলতে ডিফাৰেঞ্চ এটা মোৰ লাগি থাকে। থাৰ্ড হ'ল প্ৰমোশ্যন, ফ'ৰ্থ হ'ল দৰ্শক। আচলতে আমি ফুলত মছলাৰ কথাটো কৈছোঁ, যিহেতু আমি সাধাৰণ দৰ্শকৰ মাজত বুলি সাধাৰণ দৰ্শকে বুজি নাপায় যে মানে বতাৰৰে কি হয় নহয়, আমাৰ চিনেমাৰ প্ৰতি যিটো ক্ৰেজ আমাৰ আছে জানো আগৰ পৰাই, মইতো মাজে মাজেহে উঠি অহা যায়। 90s কেইখনমান চিনেমা অহাৰ পিছত আকৌ নাইকিয়া হৈ গ'ল। আৰু তাৰ মাজত সেই সময়ছোৱাত আৰু মানে গল্পবিলাকো সলনি হৈছে নহয়, মানে গল্পবিলাক যদি আমি এতিয়াও 80-90 দশকৰ চিনেমাৰ লগত যেনেকৈ মানুহক আগ্ৰহ কৰিছিলোঁ, যেনেকৈ সেই ধৰণে চিনেমা কাষ্ট কৰিছিলোঁ, সেই ধৰণৰ বস্তু এতিয়া আকৌ এনেকৈ আগ্ৰহ কৰিলে নহ'ব। এতিয়া মানুহে নতুন বস্তু লাগিব,
দৰ্শকসকলেও মানে এতিয়া মানে নতুন ৰুচি বিচাৰে মানে প্ৰত্যেক কথাই সলনি হয় গতিকে এইটো নহয় যে আমাৰ ব্লেক এণ্ড হোৱাইট চিনেমাখনো চলি যাব কিন্তু চিনেমাখন ক্লাছটো মানে কেনেকে বনাইছে কেনেকে কৰিছে প্ৰস্তুত কৰিছে সেইটো এটা বহুত ইম্পৰ্টেণ্ট আৰু হলত ক'বলৈ মোৰ বেয়া লাগে আজি ৰিমাপাৰ চিনেমাখন মই ৰাখিছোঁ বাৰু সেইখনো ইণ্টাৰেষ্টিং কথা আমাৰ অসমীয়া মানুহৰ অকণ আমি বহুত বেলেগ ধৰণে ভাবোঁ চাগে দেই এজ এ মানে হেৰি অডিয়েঞ্চ আমি বাহিৰৰ চিনেমা চাওঁ কিন্তু গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত আমি চিনেমা হেৰি কৰিছোঁ কিন্তু আৰু তেনেকৈ সন্মানীয় যিসকল মানুহে সেইটো অলপ ইণ্টাৰেষ্টিং কথা সন্মানীয় যিসকল মানুহে বাহিৰত ভাল প্ৰদৰ্শন কৰে তেওঁলোকক অসমীয়া মানুহে আদৰি লয় সেই কথাটো মই বৰকৈ বুজি নাপাওঁ বুজি পাইছে চাগে মোৰ কথাটো যিখিনি মানুহে বাহিৰত ভাল পাৰফৰ্ম কৰে তাতোহে মানুহে আদৰি লয় আজি মানে ভিলেজ ৰকষ্টাৰছো মই কনফিডেণ্টলি ক'ব পাৰোঁ সেইটো কথা যদি অস্কাৰ নেগ'ল নেশ্যনেল এৱাৰ্ড নাপালে হয় যদি এৱাৰ্ড ফেষ্টিভেলত ভাল এপ্ৰিচিয়েশ্যন নাপালে হয় হলত দিছিলে কোনো মানুহে নাচালেহেঁতেন আৰু চিনেমা ঠিক হোৱা নাই আৰু সেইটো মই ডেফিনেটলি ক'ব পাৰোঁ আমাৰ দৰ্শক সঁচাকৈ ক'লে আৰু এতিয়া তেখেতৰ সেইটো যিটো এটা লেভেলত লৈ গ'ল সেইটো কাৰণে আচলতে ৰিমাপাক আমি সকলোৱে থেংকছ দিছোঁ কাৰণ ইমান সহজ কথা নহয় এইটো দেই মানে চিনেমাখন কৰি পেলাই আকৌ সেই লেভেলত লৈ যাবলৈও বহুত কষ্ট কৰিব লাগে আৰু ফিল্ম মেকাৰ আৰু এটা ডাঙৰ কথা হৈছে মই মোৰ ব্যক্তিগতভাৱে কওঁ চিনেমা কৰিব নোৱাৰো মন যায় কৰিয়ে থাকিব মন যায় এইখনৰ পিছত সিখন কিন্তু আমাৰ যিটো ইকনমি সেই ইকনমিটোত এজন মানুহবিলাক আনপ্ৰফেচনেল মই আজি এডিটৰ হিচাপে ক'বলৈ মোৰ বেয়া নালাগে কথাটো প্ৰত্যেকে পাইছোঁ আমাৰ যিটো ইকনমিটো বেলেগ ধৰণৰ আৰু মানুহবিলাকৰ প্ৰফেচনেলিজিমটো কম আছে সেইকাৰণে আমি বস্তু এটা দি পেলাই পইচাৰ কাৰণে ৰৈ থাকিব লাগে আৰু তেনেকৈ ফ্ৰীলেন্স কেনেকৈ কৰিব মানুহে আৰু যদি মই ফ্ৰীলেন্স কৰোঁ আৰু চিনেমা এখনতে মই কৰিছোঁ কমপ্লিটলি ইণ্ডিপেণ্ডেণ্টলি কৰিছোঁ ৰীমা বাই যিখন কৰিছে ইণ্ডিপেণ্ডেণ্টলি কৰিছে বা ইছ্যুখন ইছ্যু নহয় ইছ্যুখন যদিও প্ৰফেচন হেৰি আছিলে মানে মেইন হেৰি এটা ফাণ্ডিং পাইছিল ইছ্যুৰ কথা কোৱা নাই মই কি বুলি কয় আপোনাৰ জয়সন জয়দত্তীয় চিনেমাখনেই কওঁ হানগুট বা অৰঙেই কওঁ বা ইফালে ৰীমা বৰা ৰীমা দাসেই কওঁ ইণ্ডিপেণ্ডেণ্টলি কৰা চিনেমা তো ইণ্ডিপেণ্ডেণ্ট চিনেমা নিজৰ ইনভেষ্টমেণ্ট থাকে তো এজন ফিল্ম মেকাৰ নদীমতকৈ আমি ইনভেষ্ট কৰাৰ পিছত ফাইনেন্সিয়েল কথাবিলাক আচলতে জানিব দৰকাৰ নাই মানুহৰ কিন্তু এইটো কাৰণে মই কৈছোঁ যে সেইখিনি বস্তু ৰিকভাৰ হোৱাৰ চিষ্টেমটো ইমান জানিব বিচাৰে বহুত শ্ল' আজি হলত দিলে হলৰ পৰা কেই টকা দিয়ে আৰু আজি চিনেমাবিলাক যে টেলিভিশ্যনত লৈ লয় ভাল চিনেমাবিলাক টেলিভিশ্যনত কিহৰ কাৰণে নাহে তেওঁলোকে কিনিবলৈ অক্ষম কিয় কিনিবলৈ অক্ষম তেওঁলোকে যিটো পইচা দিয়ে সেই পইচাটোৰে পাৰিব জানো এজন প্ৰডিউচাৰে সেই চিনেমাখন বিক্ৰী কৰি দিবলৈ এটা চেনেলত গতিকে ইকনমিটো আমাৰ এনেকুৱা নহয় জাষ্ট এজন ফিল্ম মেকাৰ এটলিষ্ট মানে সেই পইচাটোৰে চলি থাকিব পাৰে মই বহুত এম্বিচিয়াছ হ'ব কোৱা নাই সেই বছৰে আজিৰ দামত চলিব পৰাকৈ এজন ফিল্ম মেকাৰৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ডটো নাথাকাৰ কাৰণে এখন চিনেমা লৈ পেলাই মানুহে বহুত দিন ধৰি এখন চিনেমাৰ লগত জড়িত থাকিব নোৱাৰে যাৰ কাৰণে বেলেগ বেলেগ কাম কৰিব লাগে আৰু যাৰ কাৰণে চিনেমাখনত যিমান গুৰুত্ব বা সময় দিব লাগিছিল সেই বস্তুটো কমি যায় আৰু যাৰ কাৰণে চিনেমাবিলাকত প্ৰভাৱ পৰে আৰু ৰীমা দাস বাইদেউৰ যিখন চিনেমা সেইখন চিনেমাত তেখেতে প্ৰপাৰ সময় দিছে প্ৰপাৰ কষ্ট কৰিছে প্ৰপাৰলি লৈ গৈছে আৰু সেইটো কাৰণে তেওঁ যিখিনি কষ্ট কৰিছে সেইটোহে মানুহে বেছি গুৰুত্ব দিব লগা তেওঁ জাক জমকতা যিখিনি পাইছে সেইখিনি পাবই আচলতে অসমীয়া সংস্কৃতিৰ বাহিৰত দেখাইছে এই ছোৱালীজনী ডাঙৰ হোৱা ঘটনাটো তেনেকুৱা মানে ঘটনাবোৰ যেতিয়া মানে ৰীমাবাই দেখাইছে বাহিৰৰ মানুহবোৰে আকৃষ্ট হৈছে আচলতে অসমীয়া সংস্কৃতি আৰু এই কথাটো কওঁ মানে কি হয় আজি আমাৰ ঘৰলৈ যেনিবা আলহী নাহিলে ইটালীৰে বা চাইনাৰ মানুহ আমি তেওঁক কি খুৱাম আমি তেওঁক চাওমিন খুৱাম নে আমি তেওঁক পিজ্জা খুৱাম সেইবিলাক তেওঁলোকে বেছি ভাল পায় আমি তাতে পিঠা দিম সেইটো আমাৰ আইটেম গতিকে তেওঁ আমাৰ আইটেমটোত ইণ্টাৰেষ্ট কৰে আমি সদায় আৰ্ট এণ্ড কালচাৰটো নিজৰ ঠাইখন আৰু যদি সেইটো ৰিফ্লেক্ট নকৰে তেতিয়াহ'লে এই চিনেমাখনত যিটো কয় নহয় আমাৰ টাইম এণ্ড স্পেচটো যদি ৰিফ্লেক্ট নকৰে সিমান সফল হ'ব নোৱাৰে আৰু প্ৰত্যেকখন সফল চিনেমাতে নিজৰ ঠাইখন নিজৰ সময়খিনি দেখা যায় ঐ এইজনী বোলে জীয়াই গ'ল কি হ'ব বাৰু মায়ং হয় বন্ধু এই মাছটো কাইলৈ তোৰ গোটাই গোটাই ওলাব পাৰে বুজিছ আমি যদি নিজকে বাহিৰত দেখুৱাই নিদিওঁ আমাকনো কেনেকৈ চিনি পাব সাধাৰণতে দেখা যায় যে বিভিন্ন দেশৰ বিভিন্ন সংস্কৃতি যেনে পশ্চিমা সংস্কৃতি পশ্চিমীয়া দেশবোৰ এই সংস্কৃতিটো বেয়া নহয়